নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ বিবিধ অসম চেনেললৈ। আজি আমি অসম চৰকাৰৰ জলসিঞ্চন বিভাগত খালি হোৱা বিভিন্ন পদৰ বিষয়ে আলোচনা কৰিম। আৰু এতিয়া আমি অফিচিয়েল ৱেবছাইট এটা খুলি লৈছোঁ। আৰু এই অফিচিয়েল ৱেবছাইটত আপোনালোকে নিজে এডভাৰটাইজমেণ্টটো চাব পাৰিব। আমি অফিচিয়েল ৱেবছাইটৰ শেষৰ ফালে আছে জব অপেনিং, ক্লিক হেয়াৰ। ইয়াত আমি ক্লিক কৰিম আৰু ক্লিক কৰাৰ পিছত ইয়াত আমি সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো দেখা পাম। ইয়াত আমি প্ৰথম পোষ্টৰ সংখ্যা, পোষ্টৰ নাম, কোৱালিফিকেশ্যন আলোচনা কৰিম। প্ৰথম হৈছে চাব অৰ্ডিনেটেড ইঞ্জিনিয়াৰ গ্ৰেড 1 চিভিল, পদৰ সংখ্যা 21, দৰমহা 14,000 পৰা 60,500 টকা আৰু 6,800 টকা গ্ৰেড পি। আৰু ইয়াৰ বাবে আপোনালোকৰ ড্ৰাফটমেনশ্বিপৰ চাৰ্টিফিকেট লাগিব, নতুবা চিভিল ইঞ্জিনিয়াৰিঙৰ 3 বছৰ ডিপ্ল'মা থাকিব লাগিব যিকোনো এখন ইঞ্জিনিয়াৰিং কলেজৰ পৰা। দ্বিতীয় হৈছে চাব অৰ্ডিনেটেড ইঞ্জিনিয়াৰ গ্ৰেড 1, এইটো মেকানিকেল, পদৰ সংখ্যা 1, দৰমহা 14,000 পৰা 60,500 টকা আৰু 6,800 টকা গ্ৰেড পে থাকিব। ইয়াৰ কাৰণে আপোনালোকক মেকানিকেল ড্ৰাফটমেনশ্বিপৰ চাৰ্টিফিকেট লাগিব। 3 বছৰৰ ডিপ্ল'মা হ'লেই হ'ব মেকানিকেল ইঞ্জিনিয়াৰৰ ওপৰত। তাৰপিছত হৈছে জুনিয়ৰ এছিষ্টেণ্ট HOD লেভেল, মানে হেড অফ দ্য ডিপাৰ্টমেণ্টৰ 23টা পদৰ সংখ্যা, দৰমহা 14,000 পৰা 60,500 টকা, গ্ৰেড পে 6,200 টকা। আৰু ইয়াৰ কাৰণে কেণ্ডিডেটজনে যিকোনো এখন কলেজৰ পৰা ডিগ্ৰী পাছ কৰা হ'লে হ'ল। আৰু ইয়াৰ বাবে এটা MS অফিচ কম্পালচৰি, মানে মাইক্ৰ'ছফ্ট অফিচ কম্পালচৰি কম্পিউটাৰ জানিব লাগিব। তাৰপিছত হৈছে জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল, পদৰ সংখ্যা 159টা, দৰমহা 14,000 পৰা 60,500 টকা আৰু 6,200 টকা গ্ৰেড পে থাকিব। আৰু ইয়াৰ বাবে পৰীক্ষাৰ্থীজনে যিকোনো এখন কলেজৰ পৰা যিকোনো বিভাগতে ডিগ্ৰী পাছ কৰা হ'ব লাগিব। আৰু ইয়াতো কম্পিউটাৰ নলেজ বাধ্যতামূলক, MS অফিচ কম্পালচৰি, মানে মাইক্ৰ'ছফ্ট অফিচ কম্পালচৰি হ'ব লাগিব। তাৰপিছত ছেকশ্যন এছিষ্টেণ্ট 397টা, ইয়াত 14,000 পৰা 60,000 টকা দৰমহা থাকিব আৰু গ্ৰেড পে থাকিব 5,600 টকা। ইয়াৰ কাৰণে কেণ্ডিডেটজনে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব যিকোনো এখন বৰ্ড বা কাউন্সিলৰ পৰা। তাৰপিছত আহিব পাৱাৰ পাম্প অপাৰেটৰ, ইয়াত আছে 41টা পদৰ সংখ্যা, দৰমহা 14,000 পৰা 60,500 টকা আৰু 5,000 টকা গ্ৰেড পে। ইয়াৰ বাবে কেণ্ডিডেটজনে মেট্ৰিক পাছ হ'ব লাগিব আৰু ITI চাৰ্টিফিকেটৰ পৰা মেকানিকেলৰ বা ইলেক্ট্ৰিকেলৰ ITI পাছ কৰা হ'ব লাগিব আৰু 8 বছৰ অভিজ্ঞতা থাকিব লাগিব যিকোনো এজন সহায়কাৰী হিচাপে। তাৰপিছত আহিল প্ৰাইমাৰী ইনভেষ্টিগেটৰ, পদৰ সংখ্যা 1, 14,000 পৰা 60,500 টকা দৰমহা আৰু 6,200 টকা আপোনাৰ গ্ৰেড পে থাকিব। আৰু ইয়াৰ কাৰণে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব আৰু ইয়াত মেথমেটিক্স কম্পালচৰি ছাবজেক্ট হ'ব লাগিব। আৰু ইয়াত সম্পূৰ্ণ পদৰ সংখ্যা হৈছে 643টা। তাৰপিছত আহিব আপোনাৰ ৰিজাৰ্ভেশ্যনৰ কথা, আৰু তাৰপিছত আহিব আপোনাৰ বয়সৰ কথা। আৰু বয়স আপোনাৰ ন্যূনতম 18 পৰা ঊৰ্ধ্বতম 38 বছৰ ধৰা হ'ব। আৰু এইটো বয়স আপোনাৰ 1/1/2020 তাৰিখৰ হিচাপত ধৰা হ'ব। আৰু ইয়াত SC আৰু ST কাৰণে 5 বছৰ, OBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ আৰু প্ৰাক্তন সৈনিকৰ কাৰণে 2 বছৰ বয়সৰ ৰেহাই দিয়া আছে। তাৰপিছত আহিলে আপুনি অসমৰ বাসিন্দা হ'ব লাগিব, আপোনাৰ প্ৰুফ থাকিব লাগিব, ভোটাৰ ID কাৰ্ড থাকিব লাগিব, এইটো আৰু পাৰ্মানেণ্ট ৰেচিডেণ্টৰ কাৰণে। তাৰপিছত আহিলে আপোনাৰ এপ্লিকেশ্যন প্ৰচেছ। এপ্লিকেশ্যন প্ৰচেছত ইয়াত ৱেবছাইটটো দিয়া আছে www.education.assam.gov.in। আৰু ইয়াৰ অন্তিম তাৰিখ হৈছে 8 জানুৱাৰী 2020 11:49 আৰু ইয়াৰ কাৰণে আপোনাৰ কি ডকুমেণ্ট আপলোড কৰিব লাগিব ইয়াত কোৱা হৈছে। এজ প্ৰুফৰ কাৰণে, বয়সৰ কাৰণে মেট্ৰিকৰ চাৰ্টিফিকেট বা এডমিট, ৰেচিডেণ্টৰ কাৰণে আপোনাৰ ভোটাৰ কাৰ্ড, যি পোষ্টত এপ্লাই কৰিব তাৰ কাৰণে যোগ্যতা প্ৰমাণপত্ৰ, পাছপৰ্ট চাইজ আৰু আপোনাৰ ছিগনেচাৰ আৰু পাছপৰ্ট চাইজ ফটো স্কেন থাকিব লাগিব, কাষ্ট চাৰ্টিফিকেট যদি কোনোবাই SC OBC এইবোৰ হয়। গুৰুত্বপূৰ্ণ কথাটো হৈছে ইয়াত OMR বেছ এক্সামিনেশ্যন হ'ব আৰু ইয়াৰ কাৰণে অনলাইন এডমিট কাৰ্ড উলিয়াব লাগিব। আৰু তাৰ কাৰণে SMS বা মেইলত তেওঁলোকে জনাই দিব মেছেজ কৰি। আৰু যদি ৰিজেক্ট হৈছে কিবা কাৰণে এপ্লিকেশ্যনটো, তেতিয়াহ'লে তেওঁলোকে সেইটোও জনাই দিব। সম্পূৰ্ণ লিখিত পৰীক্ষা হ'ব OMR এনচাৰ শ্বীটত। আৰু যিবিলাক স্কিল টেষ্ট আছে, প্ৰেক্টিকেল আছে, তাৰ কাৰণে স্কিল টেষ্ট হ'ব। আৰু ইয়াত মৌখিক পৰীক্ষা কোনো ধৰণৰ নাথাকিব।
আৰু তলত এইবোৰ দিছে তেওঁ ভাৰতৰ নাগৰিক হ'ব লাগিব, তেনেকুৱা কিছুমান নিয়ম আছে, এইবোৰ দিছে ইয়াত। আৰু প্ৰত্যেকটা প্ৰশ্নৰ বিপৰীতে ইয়াৰ পৰীক্ষা বেলেগ বেলেগ হ'ব, ইয়াৰ লিখিত পৰীক্ষাৰ নম্বৰ বেলেগ বেলেগ হ'ব, আৰু ইয়াৰ যিটো টেষ্ট হ'ব সেইটো নাম্বাৰ বেলেগ হ'ব। গতিকে ইমানবোৰ এতিয়া সম্ভৱ নহয়। আপোনালোকে নিজে ৱেবছাইটটোত গৈ নটিফিকেশ্যনটো অন কৰি আপোনালোকে এডভাৰটাইজটো চাই ল'ব পাৰিব। আৰু সিমান ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।